নমস্কাৰ, আমাৰ ডিয়ান চাপোৰ্ট ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰতিবাদত সন্ত্ৰাসবাদ ৰাষ্ট্ৰদ্ৰোহ বুলি ক'ব নোৱাৰি, অখিলক দুখমুক্ত কৰি NIA আদালতে কৰা এই মন্তব্য দোহাৰে উপমন্যু হাজৰিকাই। বন্ধৰ আহ্বান আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰদ্ৰোহ বুলি ক'ব নোৱাৰি বুলি পূৰ্তি কৰা মন্তব্যটো দোহাৰে জ্যেষ্ঠ অধিবক্তা জনায়। গুৱাহাটীৰ NIA আদালতে অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ ধৈৰ্য কোঁৱৰ, মানৱ কোঁৱৰ আৰু বিদু সোণোৱালক মুক্তি দি প্ৰদান কৰা ৰায়দানক স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলোক কোনো সন্ত্ৰাসবাদী বা ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত জড়িত নহয়। ৰায়দানৰ প্ৰতিলিপি অধ্যয়ন কৰি এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। তেওঁ লগতে কয়, গগৈয়ে দিয়া ভাষণ অধ্যয়ন কৰি আদালতে হিংসাৰ উচতনি যোগোৱা কোনো তথ্য নাপালে, বৰঞ্চ গগৈয়ে বাৰম্বাৰ শান্তিপূৰ্বক প্ৰতিবাদ কৰিবলৈহে জনসাধাৰণক আহ্বান জনাইছিল বুলিহে আদালতে মত পোষণ কৰে। প্ৰতিবাদ বন্ধৰ আহ্বান আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰদ্ৰোহ বুলি ক'ব নোৱাৰি বুলি পূৰ্তি কৰা মন্তব্যটোৱেও দোহাৰে জ্যেষ্ঠ অধিবক্তাজনে। হাজৰিকাই কয়, সেয়ে আদালতে গগৈৰ বিৰুদ্ধে থকা সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰসমূহ খাৰিজ কৰে। এই ৰায়দান অতিকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি হাজৰিকাই কয়, যিহেতু তদন্তৰ পৰ্যায়তে আদালতে সাহসীয় পক্ষই জাপি দিয়া অভিযোগ নাকচ কৰিলে আৰু গোচৰটোত ট্ৰায়েল প্ৰয়োজন নহ'ল, ইয়াই প্ৰমাণ কৰে যে সাহসীয় পক্ষৰ অভিযোগ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নাছিল। গগৈ আৰু তেওঁৰ সতীৰ্থই বন্দীৰ 1.5 বছৰ কোনো কালেই উভতাই নাপায় বুলি কয় দুখ প্ৰকাশ কৰে হাজৰিকাই। অৱশ্য এই ৰায়দানে গণতন্ত্ৰত বিশ্বাসী লোকৰ মাজত এক আশাৰ সঞ্চাৰ কৰিছে বুলিও ভাবে হাজৰিকাই। পলমকৈ হ'লেও এই ৰায়দান ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস দৃঢ় কৰিব বুলি মন্তব্য হাজৰিকাৰ। আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।